হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল মন্টুমণি এণ্টাৰটেইনমেণ্ট স্বাগতম জনাইছোঁ। প্ৰায় হ'ল ভিডিঅ' আপোনালোকক দিব পৰা নাই যিহেতু গাইছ আজি বহুতে বেছি কেইদিনমান হ'ল আপোনালোকৰ মাজত ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাই, ইউটিউবত দিব পৰা নাই। আপোনালোকে একদম ভাবিছে কি হ'ল মন্টুমণি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলত ভিডিঅ'ই নাই। গাইছ এতিয়া আমি পালোহি এটা মন্দিৰ আৰু মন্দিৰ বিভাগত ক'ত কেনেকৈ ক'ত গৈ আছোঁ, কি নামেৰে জনা যায়, কেনেকৈ ফেমাছ, কিহৰ কাৰণে ফেমাছ, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো আজি নিশ্চয় বহুত বেছি ভাল লাগিব, স্কিপ নকৰিব, চাই থাকক, মজা লাগিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক পূজা কৰিবৰ কাৰণে আমি বন্তি লৈ ল'লোঁ। একদম পূৰা এতিয়া পূজাটো কৰোঁ। পূজাটো মানে গাইছ কি কৰিম আৰু আহিছোঁ যেতিয়া আমিতো চাবৰ কাৰণে আহিছোঁ যেতিয়া আপোনালোকৰ কাৰণেও দৰ্শন কৰিম, আমাৰ নিজৰ কাৰণেও দৰ্শন কৰিম। গতিকে গাইছ ভিডিঅ'টো চাই থাকক, আজি নিশ্চয় বহুত বেছি ভাল লাগিব। আৰু গাইছ বহুতে বেছি খোজকাঢ়ি গৈ থাকিব লাগিব, বহুত বেছি দূৰ। কেই কিলোমিটাৰ বাবাটো জানা নেকি? কিলোমিটাৰটো নাজানো, মন্দিৰটো 3300। অঁ ইমান এটা ষ্টেপ আছে বুলি কোৱা শুনিছোঁ। গাইছ গৈ লওঁ তাত, কিমানখিনি যাব লাগিব খোজকাঢ়ি সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। একেবাৰে পুৱা পাই লওঁগৈ, দেখাবলৈ চেষ্টা কৰিম। চাই থাকক। গতিকে তাৰপিছত বহুতে বেছি গৈ থাকিব লাগিব। আৰু ফাইনেলি গাইছ আছে আমি কোনটো মন্দিৰত, সকলো নামবোৰ ক'বলৈ জানি কৈ আছোঁ। টাইটেল আৰু থাম্বনেইল দেখি গম পাইছে ক'ৰ মন্দিৰ ক'ত কেনেকৈ আহি আছোঁ। গাইছ এতিয়া মন্দিৰটোৰ নাম নকওঁ, নামটো ক'বলৈ অকণমান ভিতৰলৈ সোমাই যাওঁ, তেতিয়া নামটো ক'ম, ক'ত আহি আছোঁ, নাম কি, কিহৰ বাবে ফেমাছ, কি কাৰণে, ক'ত কেনেকৈ কি কৰিব লাগে, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। বহুতে বেছি চিৰ আছে গাইছ, বহুত বেছি ভাগৰ লাগিব বুলি কৈছে। মই কিন্তু ফাৰ্ষ্ট টাইম এবাৰ আহিছোঁ। বাবাটো আৰু মোৰ লগত বাবাটো কি খবৰ? ভালেই। আৰু গাইছ ফাইনেলি চশমা এযোৰ লৈ ল'লোঁ দেই, আৰু বাবাটোৱে মোক চশমা পিন্ধি আছে। তেনেকৈ দেই দৰ্শন ভাগ কৰি লওঁ, আপোনালোকৰ কাৰণে দৰ্শন ভাগ কৰি ল'ম। ইমানে ঘামি গৈছে, ইমানে দূৰ খোজকাঢ়ি আহিবলগীয়া আছে। সকলো একদম আধা বাৰতে আহি আমি মেংগো খাই আছোঁ। চাওক একদম পূৰা ধুনীয়া দেই গাইছ, আৱতৰ ফল মানে কি গাইছ, আৱতৰ ফল। আমি এতিয়া ক'ব গ'লে আমি এতিয়া যিহেতু গাইছ অসমততো এইটো বস্তু এতিয়া পোৱা নাযায়, ইয়াততো এইটো 12 মাহে পোৱা যায় বুলি কোৱা শুনিছোঁ। ক'ত কিন্তু কেনেকৈ পায় মই সেইটো নাজানো, খাই কিন্তু বহুত বেছি টিপ টপ লাগে, আৰু এইবিলাক খাই মই বহুত বেছি ভাল পাওঁ। ঘামিছোঁ পূৰা, বহুত ঘামিলোঁ। চকু চাওক, চোলা একদম পূৰা বেছি খতম হৈ গৈছে। খোজকাঢ়ি যাব লগা আছে। চাওক বহুত বেছি ওখ, আৰু সেইফালৰ পৰা আমি আহি আছোঁ। চাওক বহুত তলৰ পৰা আহি এতিয়া বৰ্তমান ভোং মাছো পোৱাহি নাই। আৰু মেংগ' লৈছোঁ, খাই গৈ থাকিম, কেতিয়া পাম কি কথা গম পাই থাকিব। আৰু গাইছ মন্দিৰ কাষৰ পাবলৈ হৈছেহি, আৰু আহি গাইছ বহুতে বেছি গৰম, বহুতে বেছি কষ্ট পালোঁ। প্ৰথমতে আহোঁতে গাইছ বহুতে বেছি কষ্ট লাগিছে, আৰু যিমানে ওচৰ পাই আছোঁ মনটো ভাল লাগি গৈ আছে। আৰু চাওক ইয়াত একে বাছ আহে গাইছ, যদি আমি এতিয়া খোজকাঢ়ি আহিলোঁ। যিহেতু গাইছ বাছত আহিলে মানে একদম ৰাস্তাই পাহাৰৰ একদম কাষেৰে ঘূৰাই অনা হয়তো, সেইটো কাৰণে আমি বাছত নাহিলোঁ। আৰু গাইছ এইপিনে আমি খোজকাঢ়ি গুচি আহিলোঁ, আৰু খোজকাঢ়ি হোৱা ফিলিংছটোৱে বেলেগ গাইছ। আৰু এইফালে আহি ইয়াত বাছ ৰখাব, বাছ ৰখাই ইয়াতে এইফালে আহিব পাৰিব। আৰু অলপ আগতে আছে মন্দিৰ ভাগ আছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লক গাইছ, ওচৰৰ পৰা আহি আছোঁ, মনটো বেছি ভাল লাগি গৈছে গাইছ। প্ৰথমতে আহোঁতে মানে ভাগৰটো যেনেকৈ লাগিছিলে ন, এতিয়া গাইছ মানে ভাগৰ একোৱে নাই। বহুত বেছি ভাল লাগিছে। আৰু দাদাগিৰি আগত গৈ আছে, মই থাকি গ'লোঁ বহুত বেছি পাছতে। ফাইনেলি গাইছ আহি পাই গ'লোঁ। চাওক সেইখনে মেইন গেটখন, আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। গাইছ অলপ আগতে গৈ আহোঁ, মানে গোটেই গাইছ কি আছে অলপ এইখিনি চাই লওঁ, তাৰপৰা আপোনালোকৰ সকলো দেখাবলৈ চেষ্টা কৰিম। মজাকৈ চাই থাকক। ইফালে আমাৰ গোটেই ফেমিলি গাইছ, কেনেকুৱা ভাব লাগিলে? বহুত ভাল, একদম মানে চাৰিবাৰ আছে মোৰ এইবাৰ চাৰিবাৰ ন বাবাটো মজা। আৰু দিয়া পানী অলপ খাই লওক, বেছি গৰম মানে ইয়াৰ পৰা কি ক'ম, বহুতে বেছি ওপৰত আহিলোঁ। আৰু আহি থকা সময়ত কি কেনেকৈ আহিলোঁ, ক'ৰ পালোঁহি একো গমেই নাপালোঁ। যি গাইছ গছ গছনি মাজে, আৰু যিহেতু গাইছ পাহাৰৰ মাজে আহিব লগা হৈছে নাই। আৰু চাওক এইফালে সম্পূৰ্ণ তামিলনাডু, চাওক এখন গাইছ, এখন গোটেইখন তামিলনাডু, আৰু একদম তামিলনাডু গোটেই পাহাৰৰ ওপৰত চাওক। মৰুধুমালাই মন্দিৰ ফাৰ্ষ্ট টাইম গেট, এইখন পূৰা ডাঙৰ,
আৰু ইয়াতে পুৰা গাইজ ফটো চটো মৰা হৈ গ'ল। আৰু গাইজ চাওক চপ্পলটো যিহেতু গাইজ পিন্ধিব নোৱাৰি ইয়াত, আৰু ইমানে গৰম মানে ৰ'দৰ তাপত মানে ভৰি তলুকাখন সিজি যাওঁ অৱস্থাতে আছে গাইজ। কি ক'ম একদম বহুতে বেছি গৰম। আৰু গাইজ চশমাযোৰ পিন্ধিব অলপ ইয়াতে মানে দৰ্শন কৰাটো ইয়াতে আছে, কিন্তু গাইজ বহুতে বেছি মানুহ। আৰু চাওক গাইজ ইয়াতে যদি আমি এতিয়া দৰ্শন কৰিবৰ কাৰণে যদি ৰখি থাকোঁ গাইজ বহুতে বেছি দেৰি হৈ যাব, যিহেতু গাইজ আমাৰ বহুত বেছি দূৰত আছে ৰুম, আৰু বহুত বেছি সোমাই আহিব লাগিব। আৰু যিহেতু গাইজ ইয়াৰ পৰা আকৌ তালৈ তললৈ খোজকাঢ়ি যোৱাত বহুতে বেছি কষ্ট হ'ব, আৰু যিহেতু গাইজ বহুতে বেছি সন্ধিয়া হৈ যাব বুলিও মানে সন্ধিয়া হ'লে গাড়ী চাড়ী পোৱাটো অলপ আশা আছে, যিহেতু আমি লাইন বাছত আহিছোঁ। আৰু যিহেতু চাওক এফালৰ পৰা এতিয়া লাইনত এনেকৈ সোমাই যাব লাগিব, সোমাই গৈ কিনি ইয়াত গৈ আমি দৰ্শন কৰিবগৈ লাগিব, যিহেতু গাইজ দৰ্শন কৰিব নোৱাৰিম চাগে ইয়াত। আৰু সেইফালে ইয়াতে আছে এভাগ মন্দিৰ, আৰু গাইজ তাতে আমি দৰ্শন কৰিম বুলি সকলোৱে আমি পাতিছোঁ নে কি কয় দাদা? কি কৰা হয় ইয়াতে যদি এতিয়া আমি দৰ্শন কৰিব যাওঁ, আৰু গাইজ এতিয়া বহুতে বেছি দেৰি হৈ যাব, বাছ নাপাম আমি বহুত টাইম হ'লেও সেইটো কাৰণে এতিয়া আমি আৰু চাই লওঁ ওচৰতে যিমানখিনি পাৰোঁ সোনকালে আমি ইয়াৰ পৰা ওলাবলৈ চেষ্টা কৰিম। ময়ো দৰ্শন কৰি লওঁ, আপোনালোকৰ কাৰণেও দৰ্শন কৰিম, যাতে সকলোৱে ভালদৰে যাতে গাইজ বহুতে বেছি আপোনালোকৰ কাৰণে মৰম আশীৰ্বাদে দৰ্শন কৰিম। গাইজ এইফালে চাওক ইয়াতে দৰ্শন এতিয়া কৰি লওঁগৈ, দৰ্শন কৰি আপোনালোকক লগ পাই আছোঁ। গাইজ দৰ্শন কৰা হৈ গ'ল, দৰ্শন কৰি কিনে আমি এতিয়া গাইজ যিহেতু গাইজ দৰ্শন কৰা হৈ গ'ল, আৰু মানে যিহেতু গাইজ আমি মোনাত লৈ আহিছিলোঁ, যিহেতু মোনাত আমি আসন লৈ আহিছিলোঁ, যিহেতু আসনখন আমি এতিয়া শৰাইখন দিয়া হৈ গ'ল, আৰু দিয়া মানে অকণমান দেৰি অপেক্ষা কৰিব লাগিব শৰাইখন অহালৈকে, আৰু শৰাইখন লোৱাৰ পিছত আমি যাব পাৰিম। আৰু এইফালে ইয়াতে আহিব বুলি কোৱা আছে নে কি কয় ৰাজীৱ? আৰু মানে কি গাইজ জানে মানে টিকেটৰ হ'লো আছে, আৰু টিকেট ফালে যদি আপুনি আহে অলপ সোনকালে শৰাইভাগ দি কিনে আপুনি যাব পাৰিব। আৰু যিহেতু গাইজ টিকেট নকটাকৈ যদি যায় আপোনাৰ বহুতে বেছি কষ্ট হয়, বহুতে বেছি লাইন পাতি ৰখি থাকিব লগা হয়। আৰু এইফালে আহি গ'ল প্ৰসাদ ভাগ লৈ আমি ৰুমলৈ উভতি নে কি কয়? গাইজ খোজকাঢ়ি আহিলোঁ, যিহেতু গাইজ আহোঁতে ভিডিঅ'টো ইমান বনোৱা নহ'ল, আৰু যিহেতু গাইজ বহুত বেছি তললৈ নামি আহিব লগা হয়তো, আৰু তাত বেছি ভয়ংকৰ ৰাস্তা মানে, আৰু গোটেই অকল হিলহে, আৰু যিহেতু গাইজ চপ্পল পিন্ধি যাব নিদিয়ে, আৰু চপ্পল আমি ইয়াতে ৰাখি গৈছোঁ। ইয়ালৈকে চাওক এতিয়া আমি চপ্পলৰ জেগাত ঠাই পোৱাহিয়ে নাই, আৰু গাইজ বহুতে বেছি ভাগৰ লাগি গ'ল, আৰু এনাৰ্জিটো কমি যাবহে লাগি গৈছে। আৰু তাত একো খাব লগা বস্তু তেনেকৈ একো কিনি খাবলগীয়া নাই। তাত মাছৰ প্ৰসাদ দিছে, কিন্তু কিবা খিচিৰি টাইপৰ দিছে, সেইটো মই নাখালোঁ গাইজ, যিহেতু তাৰ পৰিৱেশটো মানে গোটেই ক'বলৈ আৰু কি সেইটো নকওঁ, আৰু এইবিলাকে খোৱাটো ইমান হেৰি নহয়। গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিলে, যদি গাইজ ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট, আৰু নতুন যদি মোৰ ইউটিউব চেনেলটো আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মেইনলিকৈ আপোনালোকে যদি অকণমান যদি মোক উৎসাহ দিয়ে ভিডিঅ' বনাবলৈ, মই বেছি ভিডিঅ' বনাবলৈ আপোনালোকক বস্তুত নতুন ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। মানে আচলতে যদি ভিডিঅ'টো ভাল পাইছে লাইক আৰু কমেণ্ট কৰক, আৰু যদি নতুন কোনোবা আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন এটা ভিডিঅ'ত লগ পোৱা হেঁপাহেৰে আজিলৈ বাই।